তই কি মিনিষ্টাৰ নিমিষ্টা এই আঙুলি নমা মোৰ উঠিয়ে থাকে এই নমা উঠিয়ে থাকে ঐ কি হৈছে তহঁতৰ কাজিয়া লাগিছে কিয় ই মোৰ দোকান কব্জা কৰিছে ইয়াক কব্জা মই খুলি পেলাম আঙুলি নমা তই মোৰ উঠিয়ে থাকে নমা মোৰ উঠিয়ে থাকে হাতত ধৰিছে যে ক'ত ধৰিব লাগে টাচ কৰিছা এই স্কিন টাচটো ছাৰ ঐ চা আপুনি একদম বেয়া সময়ত পাইছেহি মই তাক মাৰিবলৈ আৰম্ভ কৰিছিলোহে চা আপুনি কিন্তু মাজত নোসোমাব হয় নেকি অ দে মই তেতিয়াহ'লে ছাইডলৈ আহিলোঁ মানুহৰ মাজত কথা কোৱা নাই অ কথা মাজত নোসোমাব চা কি হৈছে কি তহঁতৰ ঐ চা এই দোকানখনতো মোৰ ই কৈছে ইয়া দোকানখন একচুৱেলি কাৰ চা ই কৈছে ইয়াৰ কিন্তু দোকানখন মোৰ কি নাম তোমাৰ ডম্বৰু বা আইকাৰ লগতে ৰাখা এতিয়া কেক আছে আপুনি কথাটো চাব দেই কেকেছা মানে তুমি মোৰ নামটোও জানা এই জানো চিনি পাওঁ আপোনাক ভালকে থানাত চবে আপোনাৰ কথা কৈয়ে থাকে কয়নে? আপুনি বোলে বিৰাট ফূৰ্তি বাজ বিৰাট ৰং তামাচা কয় বুদ্ধিবোৰ শিয়ালৰ নিচিনা এই কোনে কয় এই শিয়াল ছাগলী বাদ দে অ দোকানৰ মিছাটো কৈ দিয়ক চা দোকানখন তোৰ আছিল ই চলাই আছে দোকানখন কিন্তু বৰ ধুনীয়াকে ৰাখিছে দেই কিন্তু এটা কথা মোৰ ঘৈণীৰ নামটো বজাৰত এৰি দিয়াটো মই বিচৰা নাই ঘৈণী নাম মানে এইটো মানে ঘৈণী নামহে লিখা আছে নেকি দোকানখন কাৰ মোৰ কাৰ নাম লিখা থাকিব মোহন চিআইডি মোৰ নামতেও লিখা আছে তেতিয়াহ'লে মই গৈ থাকো অলপ ভালকে থাকিবি হ'ব ছাৰ, দোকানখন মানে এওঁক দিয়া দিহা কৰিছে দুইটা থানালৈ যাব লাগিব আইনে বিচাৰ কৰিব কাৰ কেণ্টিন ইউ আণ্ডাৰ স্পেচ কি পেচ পেচাই আছ ডুগু 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 গুদু 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 এইবাৰ যেন তোৰ ভুল হৈছে এই গাইজটো কি বাৰু কেকেটা সেই মোবাইলটোকে অকণ পিটিকা পিটিকি কৰি আছো পিটিকা পিটিকি কৰি থাকি বৰ ভাল পোৱা ন নাই এনেই চাইছো আৰু পিছে তোৰ এই আগৰ শুক্লামীবিলাক এৰিলি নে নাই নাই গোটেইবোৰ এৰিব পৰা নাই নহয় কিয়? দুটামান সচলে ৰাখিছো আৰু তোৰ সেই তান্ত্ৰিক বাতিটো আছে নে নাই সেইটো ৰাখিব নোৱাৰিল নহয় কেকেটা কিয়? আপোনাৰ অন্নপ্ৰাশন এখন খাবলৈ গলো আপোনাৰ গিফ্ট দিবলৈ একো নাই হয়তোকে পেকিং কৰি দি দিলো খালি এতিয়া পাৰিলে অকণমান চিজিল হবি আৰু ময়ো আহিছো নহয় তাকে আৰু সেই নতুন বছৰৰ শুভেচ্ছা থাকিল দেই কেকেটা শুভেচ্ছা থাকিল দেই নতুন বছৰ আৰ্মছটো আছে খালি এটা অনুৰোধ কৰো কৰক এই দাদাটো অঁতৰাই তাৰ জেগাত চাৰটো খুৱাব পাৰি নেকি অলপ চাবিচোন মোৰ কাৰণে মই কোৱা নাই এই বস্তুবিলাকৰ সন্মানৰ কাৰণে দেই মিহিকে কবা হেডাল সোমোৱাই থৈ গৈছে ৰিচা মোৰ চকী টেবুলৰ ক্ষেত্ৰত কিন্তু তুমি ছাপোৰ্ট দিব লাগিছিল জানানে দিমতো দিবা সঁচাকে গুড মৰ্ণিং কেকেদা গুড মৰ্ণিং গুড মৰ্ণিং কেকেদা গুড মৰ্ণিং বহিব নেকি আহক হেই নালাগে বহ কেকেদা আপুনি কিন্তু বেলেগ টাইপৰ মানুহ দেই মনে মনে পঢ়িলে পৰীক্ষা দিলে এছাই হৈ গ'ল আমি একো গমেই নাপালো দেখোন আমিতো আচৰিতে হৈ গৈছিলো আচলতে এইবিলাক সাধনা মা সেইকেইটা দিনত মই ইমান কষ্ট কৰিলো নেদেখাজনৰ আশীৰ্বাদ ৰাইজৰ সাওপাত আজি আকাশৰ তৰা আহি কান্ধত ওলমি গ'ল বা সাহিত্য বাহ নতুন বছৰ শুভেচ্ছা থাকিল দুইজনীলৈকে ধন্যবাদ আপোনালৈও থাকিল থেংক ইউ পাৰ্টি এটা খাম কিন্তু খাব লাগিব আকৌ আৰু এটা কথা তহঁতেতো মোক ঢেৰ দিনৰ পৰা দাদাটো মাতি আছো এতিয়া দাদাটোৰ ঠাইত কিবা বেলেগ লগাব পাৰি নেকি বস্তুটো চাবিহঁতচোন দুইজনীয়ে কেকেটা বুলিয়ে মাতি ভাল লাগে দেখোন মোৰো ভাল লাগে বেলেগ কি বুলি মাতিমনো ভাবহঁত ছাৰ থেংক ইউ ছ' মাছ আপুনি আহিলে কেতিয়াবা আহিলো বাৰু আপুনি অহাৰ কাৰণে ভালেই হ'ল মইতো আহিছোৱে ভালৰ কাৰণে ছাৰ তো হয় বাৰু ইয়াৰে মোক পাইছে নহয় ছাৰ বিশ্বাস কৰক ইন মাই ভেৰি চাইল্ডহুড এ ফেমাছ এষ্ট্ৰলজাৰ চেজ ডেট দ্য নিভা বৰুৱা যে মোৰ জন্ম হৈছে আনৰ ভালৰ কাৰণে মই য'ত যাম সেই মানুহখিনিৰ ভাল হ'ব সেই মানুহখিনিয়ে খালি হেৰি কৰিবি গেপটো মেইনটেইন কৰিবি ব্ৰেক মাৰোতে এনেকে হালি ঘপকে কান্ধত এনেকে ধৰি লৈ নাযাবি
এই কেকেদাজনে মানুহ মাৰিব দেই। ছাৰ চাওকচোন কেকেটাটো কেনেকে সলনি হৈ গ'ল। কি সলনি হ'ল? নাই এই চাওকচোন এই আমি দাদা বুলি মাতো, এতিয়া কৈছিল দাদা বুলি নামাতিবি ছাৰ বুলি মাতিবি। এইটো কি সলনি হোৱা কথা? তেখেতে চাই তুমি ছাৰ বুলিয়ে মাতিব লাগিব। না সেইটো হয় বাৰু, কিন্তু এই কেকেটাৰ লগত আমাৰ ফ্ৰেণ্ডশ্বিপ এটাও আছে নহয়। কিমান আনন্দ কৰিলো, কিমান ফূৰ্তি কৰিলো, কিমান খালো। কি দেখুৱালা এইটো? কোনটো? হাতেৰে কি চিগনেল কৰিলা? জানো কথা মাজত কি চিগনেল আহি গ'ল, আঙুলটো ফুটালোহে নেকি। বুজা নাই মই। এইটো কি ঐ কিয় হাঁহি আছ তই? মই কাজিয়া হৈ আছে। আঙুলি নমা। মোৰ উঠিয়ে থাকে, নমাও। মোৰ উঠিয়ে থাকে, মোৰ উঠিয়ে থাকে। কি উঠা নমা কৰি আছ? ঐ চা কোৱা বিশ্বাস কৰি দিয়ক। কিহৰ বিচাৰ? আমাৰ বিশ্বাস কৰি দিম বুলি কেকে চাই মাতি এতিয়া চায়ে নাই। ইয়াত টাইম লছ কৰি দিব নোৱাৰো নহয় মই। ঐ যাব নোৱাৰিছ, অকমান সময় খৰচ হবই, কিন্তু বিশ্বাস হৈহে যাব। মোহন বাবা ৰচোন ৰ এ কি অকে আছে অ? ক'তনো আমি গৈ আছো? এইবোৰ এইটোৰ লগত থাকে নি? ঐ যাব নোৱাৰিছ নেও। ঐ, তেৰ। টাচ কৰিছা? এইটো স্ক্ৰীন টাচটো ইয়াক কৰিলো টাচ। এ ভালকে টাচ কৰিছা? কুটকুটা কি আছ? কেনেকে টাচ কৰিব লাগে তেনেহলে? এইটো টাচ কৰিছা? ইয়াক ৰাম ৰচোন বাবা আহচোন আহ ভিতৰলৈ বলচোন। অ টাচ কৰিছা? বাহ বাহ বাচোন বাহ বাহ বচোন বাহ 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 সমানে সমানে বহাই দিলে যে। বহিব লাগিব। তই কি মিনিষ্টাৰ? অ নিমিষ্টা। এই আঙুলি নমা। মোৰ উঠিয়ে থাকে, এই নমাও। উঠিয়ে থাকে। ঐ কি হৈছে তহঁতৰ? কাজিয়া লাগিছে কিয়? ই মোৰ দোকান কব্জা কৰিছে, ইয়াৰ কব্জা মই খুলি পেলাম। আঙুলি নমা। তই মোৰ উঠিয়ে থাকে, নমাও। মোৰ উঠিয়ে থাকে। হাতত ধৰিছ যে, ক'ত ধৰিব লাগে? টাচ কৰিছা? এই স্ক্ৰীন টাচটো। ছাৰ ছাৰ ক এই পাগলটোৱে মোক ক'ত টাচ কৰা কথা কৈ আছে? তাকেতো মই ধৰিব পৰা নাই। এ মই বুজাই আছো। এই টাচটোৰ কথা কৈ আছিলো।